ক'ৰণ সৃষ্ট পৰিৱেশৰ বাবে দেশত চলি থকা আংশিক লকডাউনৰ ফলত মৃৎশিল্পীলৈ নামি আহিছে সংকট। দেৰগাঁৱৰ মৃৎশিল্পৰ লগত জড়িত দীনেশ কুমাৰৰ দৰে এই বৃত্তিৰ লগত জড়িত লোকসকলৰ জীৱনলৈ নামি আহিছে চৰম বিপৰ্যয়। উল্লেখযোগ্য যে প্ৰায় ৮০ বছৰৰো অধিক কাল এই ব্যৱসায়ৰ লগত জড়িত লোকসকলে উৎপাদিত মৃৎশিল্পৰ সামগ্ৰীসমূহ বিগত দিনত গোলাঘাট জিলাৰ ভিন্ন প্ৰান্তৰ লগতে দেৰগাঁও নগৰৰ উপৰিও ৰঙামাটি, বাদুলিপাৰ, মিছামৰা, দাধৰা, সাগৰগাঁও আদি বিভিন্ন অঞ্চলত বজাৰ দখল কৰি আহিছিল। কিন্তু বৰ্তমানৰ অৰ্ধ লকডাউনে এই মৃৎশিল্পীসকলৰ জীৱনৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই আনিছে। মৃৎশিল্পৰ লগত জড়িত লোকসকলে সাজি উলিওৱা মাটিৰ কলহ, টেকেলি, মলাচৰু, চাকি ইত্যাদি সামগ্ৰী এতিয়া বিক্ৰী কৰিব পৰা নাই, যাৰ ফলত এওঁলোকে চৰম অৰ্থ সংকটত পৰি পৰিয়াল পোহপাল দিবলৈ অসুবিধা হৈছে। চৰকাৰে এই সময়ত আৰ্থিক অনাটনত পৰা লোকসকলৰ বাবে গ্ৰহণ কৰা আঁচনিৰ দৰে মৃৎশিল্পৰ লগত জড়িত লোকসকলকো আৰ্থিক সকাহ দিবৰ বাবে চৰকাৰক আহ্বান জনাইছে ভুক্তভোগী পৰিয়ালসমূহে। বৰ্ষৰ ছিজন হৈ গ'ল, খৰাং দিন হ'লে নহ'ব এতিয়া। মানুহ নাই, কিনিবলৈ নাই, পাকাবলৈ নাই, কেনেকৈ হ'ব? কেনেকৈ চলাই আছোঁ, যেনে চলাই আছোঁ। যেতিয়া লকডাউন হৈ গ'ল তেতিয়াৰ পৰা মোৰ দেউতা আছিলে, মই আছিলোঁ। কিমান চাল হ'ল, কিমান বছৰ হ'ল? মোৰ দেউতা ইয়াত 60 চাল, মোৰ 20 ধৰি লওক, 80 বছৰ ধৰি লওক। হ'ব নেকি চৰকাৰক কিবা কি দিয়ে? মই একো নিদিয়ে নহয় চৰকাৰৰ পৰা। কুমাৰ যে পায়, পইচা পায়, মাটি পায়, একো নাপাওঁ মই। চৰকাৰলৈ কি আপোনালোক যদি দিয়ক, মই পইচা পাম, কিনাই পাম। দেৰগাঁৱৰ পৰা অপূৰ্ব শৰ্মাৰ ৰিপৰ্ট, নেক্সটাৰ নিউজ, গুৱাহাটী।